নমস্কাৰ ৰাইজ, ভাওনাৰ বাবে চিধাই পালোহি ৰঙাজান অভয়াপুৰ। ৰঙাজান অঞ্চলত 2015-14 চনতে প্ৰথমবাৰৰ বাবে এই নামঘৰ ভাগত ভাওনা কৰিছিলোঁ। তেতিয়াৰ পৰাই এই অঞ্চলৰ বহুজন ব্যক্তি মোৰ বৰ আপোন। আজি আকৌ দুৰ্বাসা মুনিৰ কথাৰে ৰাইজৰ মাজলৈ যাব লাগিব। মানে আজি নাট কুৰ্ম অৱতাৰ। খৰখেদাকৈ মেকআপ ৰুম আহি পাই দেখিলোঁ সকলোৱে নিজৰ নিজৰ মেকআপ কৰি আছে। ময়ো অকণমান মেকআপত সহায় কৰি দি আজি নিজৰ মেকআপ বাপ্পেকে নিজেই কৰিবলৈ লৈছোঁ। সুশান্ত দা, ৰাংগা দাকে প্ৰমুখ্য কৰি আজি সকলো ভাৱৰীয়া আমাৰ গোলাঘাট জিলাৰে। চাওকচোন বাৰু নিজে কৰা মেকআপটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই। বৰ্তমান সময়ত গৰমৰ প্ৰকোপ যিমানহে বাঢ়িছে, এনেদৰে দাড়ি মুছ লগাই সাজ পোছাক পৰিধান কৰি ভাওনা কৰাটো বৰ সহজ নহ'ব। তথাপিও ৰাইজৰ নিমন্ত্ৰণ নস্যাৎ কৰিব নোৱাৰি আমি ৰাইজৰ বাবে ওলাবই লাগিব, নহয় জানো? বাৰু কথা বহুত পাতিলোঁ, এতিয়া ভাওনা চাওঁগৈ ন। মই বোলে গৰু মোক দেখাত কিবা গৰু যেন লাগে নেকি বাৰু? ৰ'ব আজি মুখাৰ কথা ক'বলৈ পাহৰিলোৱেই। মুখা আজি দাদুদাহঁতৰ, মানে দশৱতাৰ মুখা আৰু পোচাক ভাণ্ডাৰ যে তেওঁলোকৰ। এইফালে ভগৱন্তৰ কুৰ্মৰূপ আৰু সেৱকীৰ ভক্তি ভৰা সেৱা। সঁচাকৈ এজন সেৱকে কিমান আশা বুকুত বান্ধি ভাওনা ভাগ আগবঢ়ায়। অৱশেষত আমাৰ ভাওনা শেষ হ'ল। এইফালে ৰাইজো ঘৰা ঘৰি যাবলৈ ওলাই আহিল। ঘৰলৈ আহোঁতে প্ৰায় পোহৰেই হ'ল। গোলাঘাট চিভিলৰ সন্মুখত লাল চাহৰ জুতি লৈ ঘৰলৈ বুলি ওলালোঁ।